हेलो बंधु बान्धवीসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বহু দিনৰ পৰা গুটি আনি উলকবি আৰু বন্ধাকবি গুটি আনি হিচিমকৈ হিচিব পৰা নাই, কাৰণ বৰষুণৰ বতৰৰ কাৰণে গুটিখিনি হিচিবলৈ দিগদাৰ হৈছে। কাৰণ দামী গুটি, সেইকাৰণে হিচিলে কিজান বেয়া হৈ খাৰ উঠি যায়। সেইকাৰণে আজি ভাবিলোঁ উলকবি আৰু বন্ধাকবি গুটিখিনি হিচি পেলাওঁ। এই এনেকুৱা ধৰণে আমি আনি থৈছোঁ উলকবি, এইটো পেকেট বন্ধাকবি গুটি গ্ৰীণ এক্সপ্ৰেছ বন্ধাকবি গুটি আনিছোঁ আৰু এয়া উলকবি, এই উলকবি গুটি আনি থৈছোঁ। এইকেইটা গুটি আজি সিঁচা হ'ব, তাকে আপোনালোকক দেখাওঁচোন কেনেধৰণে মই সিঁচিছোঁ গুটি। এতিয়া উলকবি গুটিখিনি সিঁচা হৈ গ'ল। এইখিনি ফুলকবিখিনি গুটিখিনি সিঁচি পিনি এয়া আমি ওপৰত চৰাই খাব, চৰাই অলপ বেয়া কৰিছিলে, সেইকাৰণে পলিথিন দি দিছোঁ। এয়া এতিয়া আমাৰ এই বন্ধাকবি গুটিখিনি জানদাই সিঁচি আছে, ধুনীয়াকৈ সিঁচিছে। এইখিনি গুটি কম যদিও জেগাটুকুৰা অলপ বহলকৈ লৈছোঁ, কাৰণ বৰষুণ দিলে খাৰ উঠি যাব পাৰে। দুটা এটা অলপ দূৰে ওলালে গুটিখিনি অলপ ভাল ধৰণে পুৰঠ হৈ ওলাব। এনেধৰণকৈ বন্ধাকবি গুটিখিনি সিঁচি থকা হৈছে। বতৰে কি কৰে নাজানো, কিন্তু সিঁচি আছোঁ, পিছত যি হয় দেখা যাব। কাৰণ পথাৰত যোনখিনি মাটি ৰুম, সেই মাটি ৰোৱাখিনি ধান ইতিমধ্যে ধান দাব পৰা হৈছে। সেই ধান দোৱা মাটিখিনিত আকৌ আমি নৰা কাটি হাল বাই এই বন্ধাকবি আৰু ওলকবি পুলিখিনি ৰোপণ কৰা হ'ব। এনেধৰণেই এয়া আমি গৰুৰ গোবৰ আমি শুকুৱাই থৈছিলোঁ। এনেধৰণকৈ এইবিলাক এনেধৰণে শুকুৱাই থৈ দিয়া আছে। এতিয়া এই গৰু গোবৰখিনি ইয়াত ওপৰে ছটিয়াই দিয়া হ'ব। তেতিয়া চৰাইও অকণমান গুটিখিনি পোত খাই গ'লে চৰাইও ইমান আমনি কৰিব নোৱাৰে, আৰু চৰাই খাব নোৱাৰিবৰ কাৰণে এনেকুৱা ধৰণে গুটিখিনি ওপৰত এয়া দিয়া আছে, পলিথিন আনি থোৱা আছে, আৰু পিঁয়াজৰ বস্তা আনি দিয়া আছে। এনেধৰণে বন্ধাকবি আৰু ওলকবি গুটিখিনি সিঁচা হৈছে। গোবৰখিনি দি দিম। এতিয়া গুটিখিনিৰ ওপৰত সিঁচাৰ ওপৰত গোবৰখিনি এনেধৰণে পাতলকৈ দি দিয়া হৈছে। এনেকৈ লাহে লাহে গোবৰখিনি পাতলকৈ ওপৰত মেলি দিয়া হৈছে। আৰু আমি এতিয়া আগতে যিখিনি ধনিয়া আৰু যিখিনি গুটি সিঁচি থৈছিলোঁ কবি গুটি, সেই কবি গুটিখিনি এইখিনি এনেকুৱা ধৰণৰ হৈছে। কবি গুটিখিনি আমাৰ এনেধৰণে কবি গুটিখিনি সিমান এটা ভাল হোৱা নাই, তেও বৰষুণৰ পৰিছিল যদিও পুলিখিনি অলপ ৰুব পৰা হ'ব। প্ৰায় 3-4মান পুলি ওলাব ইয়াত অলপকৈ। এইখিনি কবি এনেধৰণে এইখিনি ওলকবি আছিলে। ওলকবিখিনি আৰু 2 এদিনত ৰোপণ কৰিব পৰা হ'ব। এইখিনি অলপমান পুলি ওলাব। আজিলৈ ভিডিঅ'টি ইমানেই, ধন্যবাদ।